যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন হৈছিলে আৰু এই আয়োগৰ চেয়াৰমেন হিচাপে মই আজি কোকৰাঝাৰ আহি উপস্থিত হ'লোঁ। আজি চাফাই কৰ্মচাৰীৰ কলনী ভিজিট কৰিলোঁ। আমি তেওঁলোকৰ বেছিক প্ৰব্লেমবিলাক চালোঁ। মই খোৱা পানীৰ সমস্যা আছে, থকাৰ ঘৰৰ সমস্যা আছে, দৰমহা পাতি মিনিমাম ৱেজটো পোৱা নাই, তেওঁলোকে ESI নাই, PF নাই। গতিকে এইবোৰ সমস্যা লৈ কাষ্ট চাৰ্টিফিকেট বেছিভাগ মানুহৰ নাই। সেইবোৰ সমস্যা লৈ অহাকালি আমি DC অফিচত মিটিং মাতিছোঁ। তাতে ইয়াৰ DC মহোদয় থাকিব, লগতে আৰু ডিপাৰ্টমেণ্টৰ বিষয়া থাকিব। গতিকে তেওঁলোকৰ জীৱনটো কেনেকৈ আৰু উন্নত কৰা যায়, কেনেকৈ ডেভেলপ কৰা যায়, এইটোৰ কাৰণে আমাৰ আয়োগটো সিদ্ধান্ত ল'ব। ধন্যবাদ। আৰু এটা কলনী আছে ইয়াৰ পৰা আমি আৰু 2-3টা ঠাইত ভিজিট কৰিব যাম, যেনেকৈ NTPC তাতে চাফাই কৰ্মচাৰীবোৰ আছে, তাতে যাম, মেডিকেল কলেজত যাম, আৰু ইয়াতে CITত যাম, গতিকে চিভিল হস্পিটেলত যাম। গতিকে য'ত য'ত চাফাই কৰ্মচাৰী আছে ইয়াতে তেওঁলোকৰ বৰ্তমান চিটুৱেশ্যন কেনেকুৱা কি হৈ আছে, এইটো আমি এটা ছাৰ্ভে হিচাপত কৰি আছোঁ। আৰু অহাকালি যিটো বৈঠক আছে আমাৰ, তাতে মিটিঙত আমি এই বস্তুটো কেনেকৈ ছল্ভ কৰা যায় আৰু সিদ্ধান্ত ল'ম। আমি ওয়ার্ড নম্বর 7 আমি বাসিন্দা হওঁ। আর আজি আমি আমার কলনীত আমি মোটামুটি আপনার 70-70 বছৰৰ পৰা আমি নিবাস কৰি আছোঁ ইয়াতে। মোৰ দেউতাহে উকিল পাছপোর্ট। তো আমি এইটো ক'ব বিচাৰিছোঁ যে আজি আমাৰ CM ডাঙৰীয়া, আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি আমাৰ জাতিৰ কাৰণে যিখিনি ভাবিলে, সেইটো কাৰণে আমি বহুত বহুত খুব ধন্যবাদ দিছোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে মই ধন্যবাদ দিছোঁ যে আমাৰ চাফাই কৰ্মচাৰীৰ কাৰণে যি আমাৰ এতিয়ালৈকে কোনো এনেকুৱা চৰকাৰ, কোনো এনেকুৱা মন্ত্ৰী হোৱা নাই যে আমাক সিহঁতৰ কাৰণে আমাক এনেকুৱা সিদ্ধান্ত এটা ল'ব লাগে যে ইহঁতৰ কাৰণে এটা ইহঁতৰো ডেভেলপমেণ্ট হওক, ইহঁতৰো বিকাশ হওক, ইহঁতৰো ভাল হওক, সুবিধা পাওক। সেইটো নিয়ম মতে হিচাপে মই বহুত ভাল পাইছোঁ যে আমাৰ চৰকাৰে এইখিনি এটা ষ্টেপ লৈ এটা আয়োগ গঠন কৰিছে। আমাৰ বাছৰ মানুহ এটা চেয়াৰমেন হৈ পালে, তাৰ কাৰণে বহুত ডাঙৰ কথা আমালোকে। আৰু আমাৰ যিখিনি সমস্যা আছে আমি চেয়াৰমেন ডাঙৰীয়াক জনালোঁ, যাতে সেই আমাৰ সমস্যাটো আমাৰ CM ডাঙৰীয়ালৈ ক'ব যে আমাৰ এতিয়া আমাৰ জাতিৰ কোকৰাঝাৰ বা আমাৰ বিভিন্ন জাগাৰ আমাৰ সমস্যাটো যিখিনি আছে, সেই আমাৰ CM ডাঙৰীয়াৰ লগত আমি ডিছকাছ কৰি যিখিনি আমাৰ আগবাঢ়াব পাৰে, আমাৰ জাতিক উঠাব পাৰে, সেইটো আমি বিৰাট ধন্যবাদ পাম। আৰু আমাৰ CM ছাৰকো ধন্যবাদ দিম। আৰু আমাৰ সকলোকে যিমান যুৱক যুৱতী আছে, যিহঁতে শিক্ষা লৈ আছে, শিক্ষাৰ ক্ষেত্ৰত আমাৰ অলপ কমি আছে, যে আমি স্কুলৰ চিপো নাপায়, কিছুমানে আমাৰ পঢ়া পাতি লৈ আমাৰ এৰেঞ্জমেণ্ট কৰিব নোৱাৰে, ভাল স্কুলত দিব নোৱাৰে, ইহঁতৰ ডেইলি ৱেজেছৰ প্ৰব্লেমৰ কাৰণে ভাল চাকৰি নাই, এটা ভাল ঘৰ নাই, কোনো এডুকেশ্যন চিষ্টেম ল'ব নোৱাৰে। যিহঁতে আপোনাৰ হেল্থত কাম কৰি আছে ছ'চাইটিত, আমাৰ মানুহকেইটা য'তে পায় ত'তে কাম ঠিকে কৰি আছে। কিন্তু কেছ হ'ল যে আপোনাৰ তাতে ইহঁতে এটা চৰকাৰৰ নিয়মত বাবে যিটো চাকৰি হিচাপে বেতন এটা হ'ব লাগে, সেইটো নাপায় ছাৰ, সেইটো নাপায়। যিহঁতৰ আমাৰ চৰকাৰী এটা ঘৰ হ'ব লাগে, সেই ঘৰটো নাপায়। আমাৰ এইফালে পানীৰ সুবিধা নাই। আমাৰ এটা অল BTRত এটাই আমাৰ হৰিজনৰ এটা স্কুল, সেইটো এটা গ্ৰাণ্ট হ'ব লাগিছিল, সেইটো আজিলৈকে হৈ পোৱা নাই। আমাৰ মিউনিচিপালিটিত যিখিনি আমাৰ মানুহ আছে, কাম কৰি আছে, ইহঁতৰ ডেইলি এটা কাম নতুন মানুহ উঠাব লাগে এজ পাৰ আমাৰ টাউন ডেভেলপমেণ্ট, আমাৰ টাউন এৰিয়া হিচাপে, সেইটো আমাৰ হৈ পোৱা নাই। আমি সকলো আমাৰ মানে এডমিনিষ্ট্ৰেশ্যন চিষ্টেমকে, আমাৰ CM ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ যিখিনি বক্তব্য আছে, আমি ৰিকুৱেষ্ট কৰিলোঁ যে আমাক সকলোকে আমাৰ বাছপুৰ যিখিনি অল আছামত আমাৰ বাসিন্দা কৰি আছে, যাতে চবৰে বিকাশ হওক, চবৰে ভাল হওক, আৰু মানুহ আগবাঢ়ি সমাজক মিলি জুলি থাকিব পাৰে। আৰু আমি চৰকাৰৰ লগত মিলি কাম কৰি আছোঁ আৰু কাম কৰিমেই, আৰু এই চৰকাৰৰ লগতে আমি থাকিম। আৰু আমি তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ যে আমাৰ এটা বাছপুৰ মানুহ আজি এটা আয়োগৰ এটা চেয়াৰমেন হৈ আহি পালে, আৰু আমাৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত ভিজিট কৰি আছে। আৰু আমি বিচাৰোঁ যে আমাৰ যিখিনি সমস্যা আছে, সেইটো এটা সমাধান হওক।